Hello friends, welcome to my channel LearnMath. আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ ইংলিশ ফাৰ্স্ট ফ্লাই এইটোৰ তোমালোকৰ চ্যাপ্টাৰ 1 এ লেটাৰ টু গড এই চ্যাপ্টাৰটো ডিসকাস কৰিম। এই চ্যাপ্টাৰটোৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চন আহিব আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। সো তোমালোকে তোমালোকৰ কিতাপ আৰু কলম উলিয়াই লোৱা আৰু এই চ্যাপ্টাৰটো ফাৰ্স্ট চ্যাপ্টাৰটো উলিয়াই লোৱা। সো তোমালোকৰ এইটো চ্যাপ্টাৰ A letter to God এইটো চ্যাপ্টাৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 7 মাৰ্ক থাকিব তাৰে তিনিটা MCQ থাকিব আৰু দুটা 2 মাৰ্কৰ কোৱেশ্চন থাকিব টোটাল 7 মাৰ্কস থাকিব সো তোমালোকে এই 7 মাৰ্কসৰ বাবে এই চ্যাপ্টাৰটোৰ পৰা কোনখিনি কোৱেশ্চনছ পঢ়িবা সো আমি দেখাই দি আছো তোমালোকে তোমালোকৰ কিতাপৰ যিবিলাক ইনডেক্স কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক উলিয়াই লোৱা অৰেল কম্প্ৰিহেনশন যেটো ফাৰ্স্ট আছে হেতু তোমালোকে উলিয়াই লোৱা উলাই তাৰ পিছত তোমালোকে যেটো 1 নম্বৰ কোৱেশ্চন আছে যে What did Lenso hope for? A questions to তোমালোকে চাবা What did Lenso hope for? A questions to MCQ টাইপত আহে so এই questions to তোমালোকে চাবা তাৰ পিছত যেটো 2 নম্বৰ আছে Why did Lenso say the raindrops were like new coins? এটো most repeated question হয় বহুবাৰ আহিছে আৰু 2025 বৰ্ষৰ মেট্ৰিকত অহাৰো ইয়াৰ পূৰ্ণমাত্ৰা সম্ভাৱনা আছে তোমালোকে এটো চাবা 2 নম্বৰটো most important তাৰ পিছত 4 নম্বৰ যেটো কোৱেশ্চন আছে What are Lenso's feeling when the hail stop? এটো তোমালোকৰ বাবে দৰকাৰী প্ৰশ্ন এটো 4 মাৰ্ক যেটো 4 নম্বৰ আছে এটো তোমালোকে চাবা সো তাৰ পিছত তোমালোকে যেটো সেকেন্ড তোমালোকৰ অৰেল কম্প্ৰিহেনশন আছে এটো তোমালোকে চাব নালাগে কাৰণ ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চনছ 2025 বৰ্ষত নাহে তোমালোকৰ যেটো থাৰ্ড অৰেল কম্প্ৰিহেনশন আছে ইয়াৰ পৰা তোমালোকে 1 নম্বৰ কোৱেশ্চনটো চাই থবা Was Lenso surprised to find a letter for him with money in it? So এটো ইমান এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ নহয় তথাপি তোমালোকে চাই থবা সো ইয়াৰ পিছত তোমালোকে যেটো 6 মাৰ্কৰ কোৱেশ্চনছ 6 নম্বৰ কোৱেশ্চন আছে এটো চাবা There are two kinds of conflict in the story between human and nature and between humans themselves. How are three conflicts illustrated? A questions to very important for SLC 2025. So he karone moi yat star mark di thuisu so তোমালোকৰ কিতাপত অলপ কষ্ট কৰি star mark to দি থোৱা কাৰণ এটো তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী এটা প্ৰশ্ন সো এটো তোমালোকৰ 2025 বৰ্ষত অহাৰ পূৰ্ণমাত্ৰা সম্ভাৱনা আছে 99% সম্ভাৱনা আছে এই কোৱেশ্চনছ তো তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিকত পৰীক্ষাত অহাৰ সো তোমালোকে আৰু এটা কাম কৰিবা ইয়াৰ যেটো চেপ্টাৰটো আছে ভালদৰে তোমালোকে অৰ্থ সহকাৰে পঢ়ি লবা বুজি লবা তেতিয়াহলে তোমালোকে এইটো চেপ্টাৰৰ পৰা ফুল মাৰ্কস ক্যাৰি কৰিব পাৰিবা যেটো 7 মাৰ্কস আছে টোটাল মাৰ্ক তোমালোকে পাই যাবা তাৰ পিছত তোমালোকৰ যে কোৱেশ্চনছ বেংক আছে যাৰ তোমালোকে কোৱেশ্চনছ বেংক কিনি লবা কোৱেশ্চনছ বেংকত যিখিনি MCQ আছে বা যিবিলাক বনোৱা কোৱেশ্চনছ আছে কোৱেশ্চনছ কিনি তোমালোকে চাবা সো তোমালোকে যদি ইয়াৰ যেটো নেক্সট চ্যাপ্টাৰ আছে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চ্যাপ্টাৰটোৰ তোমালোকৰ কমেন্ট কোৱেশ্চন লাগে তেতিয়াহলে কমেন্ট কৰি জনাবা সো তোমালোকে যদি ভিডিওটোত নতুন চেনেলটোত নতুন হৈ থাকা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো অন কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু পিছত লগ পাম আমি যদি তোমালোকে কমেন্ট কৰা ইয়াৰ নেক্সট যেটো চ্যাপ্টাৰ আছে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চ্যাপ্টাৰটো লৈ আহিম এই চ্যাপ্টাৰটোৰ কমন কোৱেশ্চন লৈ আহিম